আত্মসহায় গোটৰ মহিলাসকললৈ এটা ডাঙৰ খবৰ। যিসকলৰ SMS আহিছে আৰু যিসকলৰ SMS অহা নাই বা আহিও ডিলিট হৈ গৈছে, সেই আটাইবিলাক মহিলাই 10,000 টকা পাবনে নাপায়, এই সকলোবিলাক তথ্য এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে পাব। মই পল্লৱীয়ে আপোনালোকৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। মোৰ ইউটিউব চেনেললৈ যিসকলে নতুনকৈ আহিছে বা ভিডিঅ' চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব। সকলোবিলাক জেনুইন ভিডিঅ' পোনপ্ৰথমে আপোনালোকেই পাবলৈ। ব'লকচোন আৰম্ভ কৰোঁ আজি এক গুৰুত্বপূৰ্ণ ভিডিঅ'টো। যিসকল মহিলাৰ তাত ফৰ্মখন ছাবমিট হোৱা বুলি SMS আহিছে, তেওঁলোকে নাভাবিব যে 10,000 টকাটো তেওঁ পাবই বুলি। 10,000 টকা লাভ কৰিবলৈ বহুতো প্ৰচেছ আৰু বাকী আছেই। যিসকলৰ মেছেজ অহা নাই তেওঁলোকৰ মন বেয়া কৰি বা মাথা গৰম কৰি একো লাভ নাই, কিয়নো আপোনালোকক ফৰ্মবিলাক চেক কৰা হৈছিল আৰু কম্পিউটাৰত ভৰোৱা হৈছিল। কম্পিউটাৰত ভৰাওঁতে এটা ৰেফাৰেন্স ID ওলাইছিল। যদি আপোনালোকৰ ভুল থাকে কম্পিউটাৰে ডাইৰেক্টলি ডিটেক্ট কৰি দিয়ে। যদি আপোনালোকৰ ৰেফাৰেন্স নম্বৰটো ওলাইছে কিন্তু SMS অহা নাই, তেনেহ'লে সেই মোবাইলটোৰে কিবা নহয় কিবা প্ৰব্লেম হ'ব পাৰে। হয়তো মোবাইল ইছ্যু হ'ব পাৰে, নাইবা ষ্ট'ৰেজ ফুল হ'ব পাৰে, হয়তো কাৰোবাৰ মোবাইল বেয়াও হ'ব পাৰে আৰু কাৰোবাৰ হেৰাইও যাব পাৰে। সেইকাৰণে হয়তো আপোনালোকে মেছেজটো লাভ কৰা নাই। এতিয়া মই আপোনালোকক 100% এটা বিতং তথ্য দিম আৰু কেইদিনমানৰ পাছত আপোনালোকে কাৰ কাৰ নাম আহিছিল, কাৰ কাৰ নাম অহা নাই, সেইখন লিষ্ট মানে গোটেই তথ্যখিনি চাব পাৰিব। শেষত মই এটাই কথা ক'ম, যিবিলাক মহিলাৰ তাত SMS অহা নাই তেওঁলোকে পোনপ্ৰথমে গোটৰ কাৰ কাৰ মেছেজ আহিছে এবাৰ জানি লওক। হয়তো 10 গৰাকী মহিলা আছিল, তাৰে 9 গৰাকী মহিলাৰ তাত মেছেজ আহিছে কিন্তু এগৰাকী তাত অহা নাই। কিন্তু সেইগৰাকী মহিলাই জীৱিকা সখী বাইদেউক লগ ধৰক আৰু সোধক কি কাৰণত আপোনাৰ SMS অহা নাই। জীৱিকা সখী বাইদেৱে আপোনাৰ ব্লকত চাই কিনি ক'ব পাৰিব যে আপোনাৰ ফৰ্মখন কেনচেল হৈছে। যদি কেনচেল হোৱা নাই নহ'লে আপোনাৰ SMS আহিব, হয়তো অলপ দেৰি হ'ব পাৰে। আৰু মই ইয়াৰ আগৰ এটা ভিডিঅ'ত মই এখন লিষ্ট দেখুৱাইছিলোঁ, যিখন ছাৰ্ভে লিষ্ট আছিলে। তাত যদি আপোনালোকৰ 100% যদি ছাৰ্ভে হৈছে কিন্তু এতিয়ালৈকে কিন্তু মেছেজ অহা নাই, হয়তো 2জনী আহিছে বাকী 8জনী মেছেজ অহা নাই, সেইসকল মহিলাই নিশ্চিন্ত থাকক, বাকী 8জনীও আহিবই। কাৰণ আপোনালোকৰ ছাৰ্ভে 100% হৈ গৈছে, 10 গৰাকী হৈ গৈছে। কিন্তু যিসকলৰ 10 গৰাকী থাকে কিন্তু 100% হোৱা নাই, 80% হৈছে, 2 গৰাকী কিন্তু নাহিবও পাৰে। কাৰণ ছাৰ্ভে হোৱা নাই, ছাৰ্ভে নহ'লে ক'ৰ পৰা আপোনালোকৰ তাত মেছেজ আহিব। মোৰ ভিডিঅ'টো আজি ইমানেই আছে। যদি চাই ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ